নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 9 সংখ্যা প্ৰণালীৰ অনুশীলনীৰ 1.4 এক্সাৰসাইজটোৰ অংককেইটা কৰিম। মই 1 নম্বৰ অংকটো পাতি লৈছো। ক্ৰমাগত পৰিবৰ্ধনৰ সহায়ত 3.765 সংখ্যাটো সংখ্যা ৰেখাৰ প্ৰদৰ্শন কৰা। সংখ্যা ৰেখা তোমালোকে জানা যে সংখ্যা ৰেখা এডাল আঁকিবলৈ হলে আমি কি কৰিব লাগিব, প্ৰথমতে সেন্টাৰ পইণ্ট দি লোৱা তুমি এনেকে, আৰু সেন্টাৰ পইণ্টটো 0 বুলি ধৰা। ওকে, আকৌ ইয়াতে সমান সমান কৰি তুমি কি কৰা, জোখ লোৱা। মোৰ ইয়াত সমান বহুত বেছি নহব, তথাপিও মই অনুমানিকভাৱে যিমান দিব পাৰো দিম। তো মই সংখ্যা ৰেখা এডাল আঁকি ললো। আমি জানো এইটো সাইডে আমার প্লাস হয়, গতিকে 1 2 3 4 5 6 7 এনেকুৱা টাইপৰ সংখ্যা আমি পাতি লম। এইটো সাইডে মাইনাস হব, তো -1 2 3 4 5 6 7 তো এনেকে পাতি ললো। তো চোৱা, প্ৰথমতে আমাক সংখ্যাটো কি দিছে, 3.765 হয়নে? 3 কি দিছে, 765 আছে। মানে তুমি 65 টোক বাদ দিয়াচোন, 3.7 চোৱা। প্ৰথমে 3.7 সংখ্যাটো ইয়াৰে কোনখিনি ঠাইত আছে তুমি সেইটো চোৱা। 3.7 বুলি ক'লে 4ৰ পৰাই 4ৰ মাজত আছে। তো 3ৰ পৰাই ক'ত আছে, তোমাৰ 3ৰ পৰাই 4ৰ মাজত আছে। 3ৰ পৰাই 4ৰ মাজত আছে। তো আমি 3.7 সংখ্যাটো ক'ত পাম, 3ৰ পৰাই 4ৰ মাজত পাম। তো সেম কন্ডিশন, এতিয়া আকৌ এইডাল কাৰ চিন দি দিয়া, দি পেলাই আকৌ এনেকুৱাকে লিখিব লাগিব। এইবাৰ কিন্তু আমি কি কৰিম, 3 আৰু 4ৰ মাজত আমি জানো 10টা ভাগ কৰি আমাৰ স্কেলতো থাকে, 10ডাল ৰেখা থাকে। তো ঠিক তেনেকুৱাকে 3 আৰু 4ৰ মাজত তুমি ৰেখা কেইডাল দিব লাগিব। 3ৰ পৰা আৰম্ভ কৰো, 3 1 2 3.1 হ'ব এইটো, 3.2 হ'ব এইটো, 3.4 হ'ব এইটো, 3.5 এনেকে, 3.6 3.7 3.8 3.9 আৰু 9ৰ পিছত তুমি 4 লিখা। মানে মই কি কৰিলো, এই দুইখিনিৰ মাজত 10টা ভাগ আছে, আমি এই ভাগকেইটা আমি বঢ়িয়াকে 0.1 2 3 4 5 6 এনেকে 9 লৈকে দি 4 লিখি দিলো। এতিয়া তোমাক কি লাগে, 3.7 লাগে। 3.7 হল এইটো। এতিয়া 3.7তকৈ আমাৰ বেছি আছে, কি আছে, 6.5 আছে। তো 6.5 থকা হলে 3.7 আৰু 3.8ৰ মাজত আছে। 6.5 খিনি ক'ত আছে, 3.7 আৰু 3.8ৰ মাজত আছে। তো এইবাৰ আকৌ তুমি কি কৰা, সেম কন্ডিশন, 3.7 এইবাৰ হ'ব 3.71 লিখব লাগিব হা, 3.72 3.73 3.74 3.75 3.76 এনেকে, 3.77 3.78 3.79 তাৰপিছত তুমি 9ক লাগি ঠিকে লিখলা। ক'ৰ পৰা কৰাইছিল, 3.7ৰ পৰা 3.8ক লাগি আছিল না, তো ইয়াতে 3.8 লেখা। এতিয়া চোৱা, তোমাৰ 376 আছে না, তো 376 কোনটো হ'ব, এইটো। ওকে, তাৰপিছত আছে তোমাৰ 5 এটা আৰু আছে, গতিকে 3.76ৰ পিছত আৰু সংখ্যা আছে কাৰণে কাৰ পিছত হ'ব, এই দুটাৰ মাজত হ'ব। এটা 3.76 আৰু 3.77ৰ মাজত হ'ব।
তো আকৌ আমি কাৰ্চেণ্টালেৰে দেখাম। তো এবাৰ এই দুটাৰ মাজত আকৌ 10টা সংখ্যা লিখা। মই এনেকে ষ্টাৰ্ট কৰিম। তো ষ্টাৰ্টিং হ'ব আমাৰ 3.76 1 ইয়াতে 6ৰ পৰা ষ্টাৰ্ট কৰা, তাৰপিছত 3.761 3.762 3.763 3.764 3.765 এই সংখ্যা এই যিটো গ্যাপ একক দূৰত্বটো সেম হ'ব লাগিব দেই, সমান সমান হ'ব লাগিব। 3.766 3.767 3.676 এই দেব 3.769। তাৰপিছত তুমি কি লিখিব লাগিব, 9ক লাগি ঠিকে লিখলা। কাৰ মাজত আছিল 3.76 আৰু 3.77ৰ মাজত আছিলে সংখ্যা কেইটা। তো 1ৰ পৰা ষ্টাৰ্ট কৰি বঢ়িয়াকে লিখিলো 9লৈকে, শেষত কি হ'ব 3.877 হ'ব। তো আমি বঢ়িয়াকে এনেকে লিখি ললো। মই যেহেতু সংখ্যা কেইটা ডাঙৰ ডাঙৰ, গতিকে এটা ওপৰত এটা তলত লিখিছো যাতে আমাৰ দেখাত বেয়া নহয়, চিনি পায়। এতিয়া তোমাক কি দিছিল 3.765, মই 3.76ৰ পৰা 3.77ৰ মাজত পাম বুলি কৈছিলো। কোনটো পাম 3.765 এই সংখ্যাটো। তো এইটোৱে আমাক উলিয়াব দিছিলে। তো এইটোৱে উলিয়াব লগা সংখ্যা ৰাখা। ইয়াৰ পিছত আমি 2 নম্বৰটো কৰিম। গতিকে এইখিনি তুমি চাই লোৱা যে মই আৰু এবাৰ কৈ দিওঁ থুলমূলকৈ। 3.7 চোৱাগে, 3.7 3 আৰু 4ৰ মাজত থাকে আমি জানো, সেইকাৰণে 3 4ৰ মাজৰ এই গ্যাপখিনি আকৌ মই বহলাই লিখিছো। তাৰমানে তাক কি কৰিছো আমি বহল কৰি বা ভিতৰলৈকে সোমাই যাম। তাত 3.7 পাব লগা হলে 3 আৰু 4ৰ মাজত হ'ব লাগিব। তো 3 আৰু 4ৰ মাজত 3.123 এনেকে 9লৈকে, তাৰপিছত লাষ্টত 4 দিম মানে 9ৰ পিছত। তাৰপিছত ইয়াতে 3.7 পালা, কিন্তু তাৰে পিছত আকৌ 65 আছে। তো 3.7তকৈ বেছি আছে, গতিকে 3.8ৰ মাজত থাকিব। তো 3.7 আৰু 3.8ৰ মাজত আকৌ এনেকে লিখিলো 71 72 73 এনেকে। ইয়াত কি 76 আছে, তো 76 দিলো চিন, কিন্তু 5 আছে এটা, গতিকে 7 মাজত হ'ব এটা, মানে 5টো থাকি গ'ল যে। তাৰপিছত আকৌ আমি এই দুটাক আকৌ লিখিছো 3.76 3.76 1 2 3 এনেকে লিখি 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 9লৈকে, লাষ্টত লিখিম 3.77 লিখিম। তো ইয়াতে কি আছিলে আমাৰ 3.76, আমাৰ 5 উলিয়াব লগা আছিল, গতিকে এইটো উলিয়াবলগীয়া আমাৰ সংখ্যা ৰেখা। তো ইয়াৰ পিছত আমি 2 নম্বৰ অংকটো কৰিম। এইখিনিয়ে আছে।